ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি আপোনালোকক আমাৰ ঘৰত হোৱা দুবিধ উপকাৰী শাকৰ বিষয়ে ক'ম, যি দুবিধ শাক নিজে নিজে হৈছে। আহক মই দেখুৱাম। এবিধ শাক দেখিছেনে আপোনালোকে? এবিধ হৈছে পনৌনোৱা শাক। আপোনালোকে সকলোৱে চিনি পায় নিশ্চয়। এই পনৌনোৱা শাক চেঁচা, পালেং আৰু চুকা শাকৰ নিচিনা এই শাকটো চেঁচা। পেটৰ যিকোনো বেমাৰত এই শাকটো খায়। আমাৰ অসমীয়া মানুহে প্ৰায়ে এই কথা কয় যে গাত যদি বাত বিষ হয়, গাঁঠিৰ বিষ হয়, তেতিয়া পনৌনোৱা শাক খাব লাগে। এয়া চাওক, আপোনালোকে কেমেৰাত দেখিছেনে গছজোপা? এয়া নিজে নিজে হৈছে আমাৰ ঘৰত। এই শাকত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট আছে। সেইটো কাৰণে এই শাকটোৰ এই শাক খালে আমাৰ শৰীৰত যিকোনো ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায়, যিহেতু ইয়াত এণ্টি অক্সিডেণ্ট আছে। আৰু এই শাকটোৱে আমাৰ পেটৰ যিকোনো বেমাৰ ভাল কৰে। আৰু শাকটো চেঁচা মই আপোনালোকক কৈছোঁৱেই, গতিকে এই শাকটো জোল বনাই বা চব্জি কৰি খালে খুব ভাল। এইটো শাকৰ নামেই পনৌনোৱা শাক। আৰু এবিধ শাক আছে, এয়া নিজে নিজে হৈছে। এইটো শাক দেখিছেনে? এইটো চাওকচোন, এইটো নিজে নিজে হৈছে। এইটো শাকৰ নাম জাৰি শাক। এই জাৰি শাকৰ এই যিটো গুটি আছে, হালধীয়া গুটি, এই যিটো হালধীয়া ফুলৰ নিচিনা, এই ফুলটো যদি আপুনি ছিঙি দাঁতত, জিভাত যদি আপোনাৰ গুটি গুটি হয়, তেতিয়া এই জাৰি শাকৰ এই বগা হালধীয়া এই গুটিটোৱে এনেকৈ চুবাই পেলাই জিভাখন চাফা কৰি দিব লাগে। কিছুমানে তামোলৰ লগতো খায়। আৰু এই জাৰি শাকৰ আটাইতকৈ এটা ভাল হেৰি হৈছে ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম আছে। বহুত মানুহে জাৰি শাকটো আপোনাৰ মাংস দিও খায়। আৰু আমি যেতিয়া বহাগ মাহত বাৰেমেহলি শাক খাওঁ, তেতিয়া এই জাৰি শাক আমি ছিঙি খাওঁ, ইয়াত যিহেতু কেলছিয়াম আছে। এয়া চাওক, এয়া জাৰি শাক। এয়া আপোনালোকে চিনি পাইছেনে? এই ফুলটো এনেকুৱা হালধীয়া হয়। এই ফুলটো, এইটো কিবা এটা পোক লাগিছে, এইটো পেলাই দিব লাগে। ইয়াতো পোক লাগিছে। এইটো গুটি। এই জাৰি শাকত প্ৰচুৰ পৰিমাণে কেলছিয়াম আছে। আৰু ইয়াতো এজোপা আপোনাৰ এজোপা পনৌনোৱা শাক হৈছে, এজোপা পনৌনোৱা শাক। বাইদেউ, আপুনি লতা এবিধৰ বিষয়ে ক'ম বুলি কৈছিলে, দেখুৱাওকচোন কোনবিধ লতা আৰু কি ব্যৱহাৰত লাগে? এইবিধ এয়া জাৰ্মানী গছ বুলি কয়। হয়, জাৰ্মানী লতা। হয়, এই লতাডাল খৰখজতিত ভাল। হয়, ব্যৱহাৰ কৰিব পাৰি। তাৰমানে ইয়াৰ লগত আপুনি ধৰক 5-6টামান পাত ল'লে, লৈ হালধি অকণ, কেঁচা হালধি অকণ ল'লে, লৈ 3টামান জালুক ল'লে, জালুক লৈ পিচি এই জেগাখিনিত লগাই দিব লাগে। মানে খৰহোৱা জেগাখিনিত? অঁ, খৰহোৱা জেগাখিনিত। অঁ, এইটো জাৰ্মানী গছ, জাৰ্মানী লতা বুলি কয়। হয়, জাৰ্মানী লতা। হয়, চাওঁ লতাটো অলপ আগলৈ দেখুৱাওকচোন। এইডাল। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে, এইটো আমাৰ সচৰাচৰ আমাৰ বিভিন্ন গছত এই লতাবিধ বগাই থাকে। গতিকে এইটো জাৰ্মানী লতা আৰু খৰখজুলিত আমাৰ থলুৱা মানুহখিনিয়ে ব্যৱহাৰ কৰে। গতিকে আপোনালোকে এইটো প্ৰমাণ চাব, যদি কাৰোবাৰ খৰ হৈছে তেতিয়া ভাল পাব। হালধিৰ লগত পিচি পেলাই লগাই বুলি বাইদেৱে কৈছে। 3টা জালুক দিব লাগে ন? এইটো এটা মেডিচিন আৰু ঔষধ। ধন্যবাদ বাইদেউ। এজোপা বিৰাট ডাঙৰ ছজনা গছ দেখিছেনে আপোনালোকে মোৰ কেমেৰাত? আৰু এই বাইদেউহঁতৰ ছজনা গছ। বাইদেউ, আপুনি ছজনা গছৰ বিষয়ে কিবা ক'ম বুলি কৈছিলে, কওকচোন বাৰু। ছজনাৰ বিষয়ে মই ক'ম বুলি ভাবিছোঁ। হয়, মানে এই ছজনা গছডাল বহুত উপকাৰী। হয়, ছজনাৰ এই ফুলটোও খাব লাগে, আকৌ এই পাতটো যে হয়, গা বিষৰ কাৰণে মানে কেইফুটামান নহৰু দি পাতখিনি ভাজি খালেও গা বিষ কমে। হয়, আৰু এই ছজনাডালো খাব পাৰে, মানে আগৰ পৰা গুৰিলৈকে ধৰি লোৱা খাব পাৰি আৰু। গোটেই মানে গছজোপাই উপকাৰী, আমাৰ গোটেই গছজোপাই উপকাৰী। আজিকালি এইবিলাক গছ দেখিবলৈ নাইকিয়াই হ'ল মানুহৰ ঘৰত। হয়, আমি এই উপকাৰীৰ কাৰণে এইডাল ৰুই লৈছোঁ। হয়, ছজনা ফুল খাই বৰ বনাই খাব পাৰি, ফুলটো কণীৰ লগত ভাজি খাব পাৰি। হয়, আৰু এই পাতটোতো খাব পাৰিয়ে। হয়, আৰু ছজনাডালটো খালে তেজ হয় মানুহৰ গাত। হয়, বা চকুৰ কাৰণেও ভাল ছজনাডাল খোৱা। হয়, সেইকাৰণে আমি এইডাল নিজে ৰুই লৈছোঁ আৰু খাওঁ, লোককো দিওঁ। আৰু আজিকালি মানুহে মানে এইবিলাক কোনো হেৰিয়ে নিদিয়ে, গুৰুত্ব নিদিয়ে। গতিকে আপুনি কিবা ক'বনে মানুহক?
যে এইখিনি এইডাল খাবৰ কাৰণে মানুহৰ মানে নিজে যদি ঘৰত এটা ৰুই লয় হয় মানুহে খালে ধৰি লোৱা অলপ উপকাৰ হ'ব হয় সেইটো বুলি মই ভাবোঁ আৰু হয় হয় বাইদেউ আপুনি কিবা কৈছিলে শিপাডালো উপকাৰী হয় শিপাডাল বহুত ডাঙৰ উপকাৰী হয় মানে কি সেই তাৰে শিপাডাল যদি আপুনি পিছফালে দুৱাৰমুখত বা আগফালে দুৱাৰমুখত বান্ধি থয় হয় আৰু মানে ছজনাৰ শিপা এডোখৰ মান মানে এটুকুৰ বা যদি এনেকে ওলোমাই পেলাই বান্ধি থয় হয় তেতিয়া বেয়া বস্তু হেৰি নহয় প্ৰৱেশ আক্ৰমণ নকৰে আৰু দীঘলীয়া চিঘলীয়াও নোসোমায় সৰ্প চৰ্প হয় আপুনি এনেই ক'ত গম পালে এইটো কথা এই কথাটো মই কাৰ্বি আংলঙৰ মানুহ এজনীয়ে কৈছিলে হয় বয়সস্থ মানুহ এজনীয়ে কৈছিলে হয় এই কেতিয়াবা আমি পঢ়ি থকা অৱস্থাতে শুনিছিলোঁ মানে হয় ছজনাৰ শিপা যে এনেকুৱা দৰকাৰী হয় আৰু মানুহে এনেকৈ ধৰক বেয়া বস্তু নোসোমাবৰ কাৰণে আমাৰ অসমীয়া মানুহৰ ঘৰত বগৰী ঠাৰি দিয়ে বগৰী হেৰি দিয়ে কাঁইট দি থয় আকৌ তুলসী গছো তেনেকৈ থোৱা গুটি যে গুটিখিনি কাটি পেলাই দুৱাৰমুখত থ'ব লাগে পোকফাল মোৱা কৰি হয় তেতিয়াও মানে ভাল আৰু লক্ষীও হেৰি কৰে লক্ষীৰ কাৰণেও ভাল আৰু ইফালে বেয়া বস্তু আক্ৰমণ নকৰে আকৌ গছ থয় নেকি বছৰ হেৰিটো ৰুব পাৰি ৰুই থ'লে মানে তাৰ হেৰিটো পাই থাকিলেই হ'ল হয় আৰু কিবা থয়নে আৰু নীলাজীৱনো ভাল হয় এইবিলাকৰ কাৰণে হয় বাহিৰা বস্তুৰ কাৰণে হয় তেনেকুৱা তাৰমানে ছজনাৰ শিপাৰ পৰা আগৰ পৰা একো বস্তুৱে পেলনি নাযায় হয় গতিকে আমাৰ মানুহখিনিয়ে এই ছজনা গছজোপাৰ উপকাৰিতাৰ বিষয়টো সকলোৱে জানে কিন্তু এয়া ৰুব লাগে প্ৰতি ঘৰ মানুহতে ছজনা গছজোপা থাকিব লাগে মানে খায় কিন্তু নাজানে কি হয় এনেই খোৱা নিচিনা হয় নাজানে হয় হয় এয়া পাতটো কি হয় কিহত লাগে বা শিপাটো কিহত লাগে বহুতেই নাজানে তেনেকুৱা ধন্যবাদ ছজনা পাতৰ বিষয়ে আপুনিনো কি জানে ছজনা পাতৰ বিষয় লৈ ছজনা গছ নুৰুৱে বিচা হয় বুলি পেলাই মানুহৰ চুকে কাৰণে এজোপা ৰুলেহে হ'ব তাৰমানে আজিকালি গাঁওবিলাকত কি ছজনা নায়েই দেখা পোৱা নাপায় হয় এতিয়া ছজনা পায় বহুত মানুহৰ কিছুমানৰ ভাল কিছুমানৰ বেয়া তাৰমানে ইয়াৰ অপকাৰী এটা দিশো আছে হয় আপুনি কি জানেনো মই জনাৰ ভিতৰত হাই প্ৰেছাৰত ছজনা বস্তুটো ইমান ভাল নহয় ফুলটো কণীৰ লগত ভাজি খাবলৈকো ভাল হয় ঠাৰিত ছজনা জোপাও ভাল আৰু পাতবিলাকো নহৰু দি ভাজি কৰি খাবলৈ ভাল কিন্তু কিয় খায়নো এই বিষৰ কাৰণে বাত বিষ বা দাঁতৰ বিষ এইবিলাকৰ কাৰণে নহৰু দি ভাজি খালে ভাল গা বিষটো মাৰে এতিয়া হাই প্ৰেছাৰৰ কাৰণে বেয়া তাৰমানে কমকৈ খাব লাগে এইটোকে জানো আৰু মই ছজনা